মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সংগীতা বাইদেউ। আজি আমি আইদেউ সন্দিকৈ নামৰ পাঠটো আলোচনা কৰিম। চিৰদিন চিৰকাল উকা সেউতাৰে চিৰকুমাৰী হৈ মৃত্যুক সাৱটি লোৱা অসমীয়া কথাছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী আমাৰ সকলোৰে চিৰপৰিচিত এগৰাকী মহীৰূপ নাৰীয়ে আইদেউ সন্দিকৈ। ত্যাগ আৰু সহনশীলতাৰো প্ৰতীক সেইগৰাকী মহীয়সী নাৰী বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। মাত্ৰ এটিয়ে শব্দ বঙহৰ-দেও। এই বঙহৰ-দেও বুলি উচ্চাৰণ কৰি জয়মতী কথাছবিত জয়মতী অভিনয়ত গদাপাণি অৰ্থাৎ ফুনু বৰুৱাক সম্বোধন কৰিছিল। সেই অপৰাধ সেই সময়ৰ ৰক্ষণশীল সমাজৰ বাধা বিঘিনি নেওচি প্ৰথম অসমীয়া কথাছবি জগতখনৰ অসমীয়া সংস্কৃতিৰ পথাৰখনত বাট বান্ধি থৈ গ'ল। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি অভিনয় কৰাবলৈ ডিম্ব গোহাঁইদেৱে আইদেউক পানীজাহাজ দেখুওৱাৰ চল কৰি নিছিল। অসমীয়া চিনেমা জগতত স্বামী স্ত্ৰীৰ দৰেই আইদেউ সন্দিকৈয়ে অভিনয় কৰি চানেকি থৈ গ'ল। চাওদাং বৰুৱা অৰ্থাৎ ল'ৰা ৰজাৰ চাওদাং ফণী শৰ্মাই জয়মতীক শাস্তি দিয়াৰ দৰেই কোবাইছিল। আইদেৱে জীৱন্ত ৰূপত অভিনয় কৰি সফল অভিনেত্ৰী হিচাপে স্বীকৃতি পাইছিল। যদিও তেওঁ তেতিয়াৰ সমাজৰ চকুত আছিল কুলক্ষণী চৰিত্ৰহীনা বুলি অপমানিত হৈছিল। ফুলছদিশ কিশোৰীগৰাকীয়ে অত্যন্ত মানসিক শাস্তি পাৰিবাৰিক শাস্তিত ভুগিছিল। আনহাতে শাৰীৰিক নিৰ্যাতনত ভোগা জয়মতী ভালে কেইদিন চিকিৎসাধীন হ'ব লগা হৈছিল। শাৰীৰিক আৰু মানসিক নিৰ্যাতনে তেওঁক তিলে তিলে দংশিছিল। সমাজৰ অপমান গ্লানি সহ্য কৰিব নোৱাৰি মাক দেউতাকে এটি জুপুৰি সাজি তেওঁক অকলশৰে থাকিবলৈ দিছিল। আইদেৱে নিজেই খোৱা বোৱাৰ ব্যৱস্থা কৰি লৈছিল। ভায়েক আৰু বন কৰা ল'ৰা সুফলে মাজে সময়ে সংগ দিয়াত আইদেৱে কিছু সকাহ পাইছিল। আইদেৱে ৰক্ষণশীল সমাজখনৰ অনাদৰ অৱহেলা গঞ্জনাবোৰ শিৰত লৈ ভগৱানৰ ওচৰত এদিন ভাল দিন আহিব বুলি নীৰৱে প্ৰাৰ্থনা জনাইছিল। মনে প্ৰাণে ভবা কথাবোৰ হয়তো ভগৱানে শুনিছিল। এদিন সঁচাকৈয়ে শুভদিন উদয় হ'ল। গাঁৱৰ ডেকাসকলে প্ৰচেষ্টাৰ যোগেদি ডেকাসকলৰ প্ৰচেষ্টাত বিভিন্ন দিশৰ সাংবাদিকসকলৰ সমাগম হ'ল। সভ্যগভ্য ব্যক্তিসকলৰো আইদেউৰ লগত পৰিচয় হ'ল। নিৰ্যাতিতা নাৰী হৈ পৰিল সকলোৰে হিয়াৰ আমঠু। কিন্তু তেতিয়া বহুত পলম হৈ গ'ল। জীৱনৰ আবেলি পৰত হীৰা টুকুৰা উজুলি উঠিল। পিছত আইদেৱে সকলো দুখ অপযক পাহৰি পানীদিহিঙৰ ৰাইজক আদৰিলে। আবিয়ৈ হৈ যন্ত্ৰণাৰ জখলাত বগোৱা আইদেৱে নাৰী সমাজত সঁচা জয়মতী স্বামী ভক্তি দেখুৱাই দেশৰ নাৰীসকলক আদৰ্শ বীৰাংগনা দেশপ্ৰেমী সহনশীলতা হ'বলৈ শিকাই থৈ গ'ল। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনত চ'ত মাহত আৰু মৃত্যু হৈছিল 17 ডিচেম্বৰ 2002 চনত। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি জয়মতীত নাম ভূমিকাৰে এইগৰাকী অভিনেত্ৰী প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। আইদেউ সন্দিকৈৰ জন্ম হৈছিল গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল মা লক্ষী সন্দিকৈ। আইদেউ সন্দিকৈয়ে লিখা পঢ়া নেজানিছিল। 1933 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। তেখেতে বোলছবিত সহ অভিনয়ৰ যোগেদি নাৰী চৰিত্ৰৰ ৰূপায়ণৰ কথা ভাবিছিল। নাম ভূমিকাৰ বাবে তেখেতে বাতৰি কাকতত বিজ্ঞাপনো দিছিল। কিন্তু সেই বিজ্ঞাপনৰ কোনো ফল নধৰিলে। তাৰ মাজতে আইদেউ সন্দিকৈৰ সম্বন্ধীয় এজনে যিয়ে জ্যোতিপ্ৰসাদক চিনি পাইছিল আইদেউৰ আলোক ছবি জ্যোতিপ্ৰসাদক দেখুৱাইছিল। জ্যোতিপ্ৰসাদে সেই ছবি চাই আইদেউক জয়মতীৰ চৰিত্ৰৰ বাবে উপযুক্ত হ'ব বুলি ধাৰণা কৰে। সেই সম্বন্ধীয় ব্যক্তিজনে জাহাজ দেখুওৱাৰ চলেৰে আইদেউক ভোলাগুৰি চাহ বাগিচাত অস্থায়ীভাৱে নিৰ্মিত জ্যোতি চিত্ৰবনলৈ লৈ আনে। তাতেই জ্যোতিপ্ৰসাদে জয়মতী চৰিত্ৰৰ বাবে আইদেউকে নিৰ্বাচন কৰে। প্ৰথমে আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল। যদিও পাছলৈ দেউতাকৰ সন্মতিক্ৰমে ছবিত অভিনয় কৰে।
জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক অভিনয়ৰ কলা কৌশল শিকাই লৈছিল। জয়মতীৰ অভিনয় কালত আইদেউ প্ৰায় 16 বছৰীয়া আছিল। জয়মতী বোলছবিখন মুক্তি দিয়া হয় 1935 চনত। ব্যৱসায়িকভাৱে ছবিখন সফল হোৱা নাছিল। ছবিখন নিৰ্মাণ হোৱাৰ পাছত আইদেউৱে সন্দিকৈ আকৌ পানীদিহিঙীয়া গাঁৱলৈ উভতি যায়। কিন্তু তেখেতক আৰু পৰিয়ালক সমাজে এঘৰীয়া কৰে। বোলছবিত অভিনয় কৰাটোক সেই সময়ত এটা লাজ লগা কথা বুলি গণ্য কৰা হৈছিল। এমাহে ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা কেম্পতে থকাটোকো পাপ কাম বুলি গণ্য কৰা হৈছিল। তদুপৰি জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপাণি চৰিত্ৰ অভিনয় কৰা ফুনু বৰুৱাক বঙহৰ দেও অৰ্থাৎ মৰমৰ স্বামী বুলি সম্বোধন কৰাটো এটা দুখৰ কথা বুলি গণ্য কৰা হৈছিল। পৰিয়ালটোৱে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো গাঁৱৰ ৰাইজে পৰিয়ালটোক এঘৰীয়া কৰাৰ পৰা নিষ্কৃতি দিয়াৰ পাছত আইদেউ সন্দিকৈ পৰিয়ালে মূল ঘৰৰ বাহিৰত বেলেগ ঘৰ সাজি দিছিল। তেখেতৰ খোৱা পানীৰ পুখুৰী বেলেগ আছিল আৰু আন কোনেও সেই পুখুৰীৰ পানী নেখাইছিল। তেখেতক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল। সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ পাছৰ খবৰ জ্যোতিপ্ৰসাদে ৰখা নাছিল। জয়মতী বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা নাছিল। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি দিয়ে। 1991 চনত তেখেতৰ গাঁৱত আইদেউ নামৰ এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয়। আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাকহঁতৰ লগত গোলাঘাটৰ কমাৰ গাঁৱত কটায়। দ্য ইষ্ট ইণ্ডিয়ান ম'শ্যন পিকচাৰ এছ'চিয়েশ্যনে লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে। অসম চৰকাৰে তেখেতৰ মাহিলী পেঞ্চন 1500 টকালৈ বৃদ্ধি কৰে। তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা প্ৰদান কৰা নহ'ল। 2002 চনৰ 17 ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে। আইদেউ বিহাইণ্ড দ্য স্ক্ৰীণ 2007 চনত মুক্তিপ্ৰাপ্ত আইদেউ সন্দিকৈৰ জীৱনীভিত্তিক এখন কাহিনীচিত্ৰ। চিত্ৰনাট্য আৰু পৰিচালনা অৰূপ মান্নাৰ। নাম ভূমিকাত অভিনয় কৰে চন্দনা শৰ্মাই। অসম চলচ্চিত্ৰ উৎসৱ 2007 চনত এই ছবিখন শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মহিলা অভিনেতাৰ বঁটা লাভ কৰে। 2013 চনৰ 20 আগষ্ট তাৰিখে উত্তৰ পূব ভাৰতৰ প্ৰথমখন ভ্ৰাম্যমাণ ছবিঘৰ আইদেউ টকিজ আইদেউ সন্দিকৈৰ স্মৃতিত জন্ম লাভ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোন বাস্তৱ কৰাত যিগৰাকী নাৰীয়ে জীৱনত ইমান ত্যাগ কৰিলে, যিগৰাকীয়ে অসমীয়া চিনেমাৰ বাট কাটি দিলে, তেওঁ সঁচাকৈয়ে আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।